ৰাতিপুৱাই ৰাকেশে আহি কেনি বিচনাতে পালেহি। আচলতে সি জিমৰ পৰা বাহিৰে আমাৰ ঘৰলৈ আহিছিল আৰু মোক মানে কোৱাও নাছিল যে আমাৰ ঘৰলৈ আহিম। সেইকাৰণে মই শুই উঠা মোৰ দেৰি হ'ল, দেৰিলৈকে শুই আছিলোঁ, তাতে আকৌ অসুবিধা আজি দুদিন সেইকাৰণে। আৰু সি লৈ আহিছিল চিংৰা মিঠাই তেনেকৈ কিবাকিবি লৈ আহিছিল আৰু গাটো ধুইয়ে চিধা মানে মই তাৰ লগত চাহে খালোঁ। তাৰপিছতে যোৱাৰ আগত আকৌ মোক চকলেট এটাও দি থৈ গৈছে। যেতিয়া মানে সি আমাৰ ঘৰলৈ নোকোৱাকৈ আহে, মানে মোক যেতিয়া নকয় নহয় তেতিয়া মানে প্ৰায়ে মোক বিচনাতে পায়হি। তাতে আকৌ আজি অসুবিধা আছিলে যে সেইকাৰণে শুই উঠাও অকণমান দেৰি হ'ল। সি জিমৰ পৰা বাহিৰে আহিলে আমাৰ ঘৰলৈ, কিন্তু আৰু উপায় নাই, গালিটো খালেও উপায় নাই আৰু। দিনটো বাৰু একো কাম বন নাই, এয়া পোৱালি এটা আহিছিল কিন্তু ল'বও নোৱাৰোঁ চুবও নোৱাৰোঁ, ইমান বেছি মৰম লগা, সেইকাৰণে ভিডিঅ' এটাকে কৰি ৰাখিলোঁ। আৰু যেতিয়া মই পোৱালিকেইটা ল'ব নোৱাৰোঁ নহয় তেতিয়া মোৰ ইমান বেছি দুখ লাগে, কি ক'ম। বাৰু উপায় নাই। মায়ে এয়া বিচনাতে দেখিছেনে খাবলৈ দিছে দৈ। ইমান বেছি গৰম পৰিছে নহয়, কালি দৈ আনি থৈছিলোঁ এতিয়াহে খাইছোঁ। আৰু বাহিৰত চাওকচোন টিকা ফটা ৰ'দ দি আছে, ইমান বেছি গৰম, কি ক'ম। আজিলৈ ইমানেই, বাই।